আৰে মইনা বাবুৱে লাজ কৰিছে, বেয়া পাইছা ন? কিছুমান ছোৱালী আছে মোবাইলটো মাক বাপেকে লৈ দিয়ে অনলাইন ক্লাছ কৰিবলৈ, আৰু এহেঁতে ৰিলছ আৰু চেলফি তুলি ইনষ্টাগ্ৰাম হিলোৱাৰ বাবে আৰু বেলেগ একো কাম নাই। ইয়াত আকৌ কিছুমান ছোৱালীৰ কথাহে কোৱা হৈছে দেই, আকৌ তোমালোকে গাত পাতি জেংখন নকৰিবা। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ, আৰু আপোনালোকে চাই আছে কনজলকীয়া। আজি আমি এনেকুৱা কেইটামান মক্কেল আৰু লাভগুৰুৰ বিষয়ে আলোচনা কৰিম। ব'লক আমি বক্সিদি কৰা আৰম্ভ কৰোঁ। अभी मजा आएगा ना भिड़ो। कौन है ये लोग? कहाँ से आते हैं? ইহঁতৰ মৰম আৰু ভাল পোৱাবোৰ দেখি ন কেলা পানী নাইকিয়া পুখুৰীটোত জাপ মাৰি মৰি যাওঁ যেন লাগি যায় বে। আমি ছিংগুল আছোঁ, আৰু আমাৰ এই ছিংগুল দেহাটো ইমান কষ্ট নিদিবা, কলিজাখন ফাটি যাওঁ যেন কৰে। उठा ले रे देवा, उठा ले रे बाबा, मुझे अमीर को नहीं रे, ये दो गरीबों को उठा ले। আজি আমি কথা পাতিম কেইটামান লগগুৰুৰ বিষয়ে। এলা সিহঁতৰ কণ্টেণ্ট কি চাবা, সিহঁতৰ কণ্টেণ্ট চাই ন এনেকুৱা লাগে ফটা বাঁহডাল আকৌ জোৰা দিয়া, আৰু সিহঁতৰ ইমানেই ফুটনি সিহঁতক ওচৰত পালে ন পকৰত বাঁহ ভৰাই দিম যেন লাগে। দেখা পাইছো আজি মোৰ দিন বদলি আছে, সেইবাবে মোক চাই কেনে কিছুমানৰ কোটি জ্বলি আছে। কোটি জ্বলিবলৈ যেন সি আম্বানীৰ পুতেকহে, আৰু যিটো বয়সত মাকৰ গাখীৰ খাব লাগে আৰু সেইটো বয়সত এইটোৱে। দেখা পাইছো আজি মোৰ দিন বদলি আছে, সেইবাবে মোক চাই কেনে কিছুমানৰ কোটি জ্বলি আছে। ইমানকৈ মাথা জোকাৰি হাঁহিবলৈতো কিহে পাইছে হা? বেলেগে ৰস নাপালোঁ, সি তামাম ৰস পাইছে। সৰুতে যদি পলিঅ' অলপ খালিহেঁতেন তেতিয়াহ'লে তোৰ আজি এই মাথা জোকাৰি হাঁহিব অৱস্থা নহ'ল হয়। খালি বিশ্বাস ৰাখা ভাই, মই এনেকুৱা দিন আনিম ভাই, আজি মোক যোনে বেয়া পায় সিও আহি কেনে এদিন ক'ব মোক এটা চেলফি ল'ব পাৰিম নেকি বে ভাই। চাওঁ ছাৰ চেলফি একপি লৈ লওঁ। মোৰ মৰাৰ আগত অকল এটাই আশা, আপোনাৰ লগত চেলফি একপি লোৱা। চেলফি কপি ল'ব পাৰিলেই ন মোৰ জীৱন পূৰা সাৰ্থক, মোক আৰু একো নালাগে। খালি বিশ্বাস ৰাখা ভাই, মই এনেকুৱা দিন আনিম ভাই, আজি মোক যোনে বেয়া পায় সিও আহি কেনে এদিন ক'ব মোক এটা চেলফি ল'ব পাৰিম নেকি বে ভাই। যিটো বয়সত ক খ 1 2 পঢ়িব লাগে সেইটো বয়সত এইটোৱে বাটত পগলা কুকুৰৰ দৰে ভুকি ফুৰিছে, আৰু ইয়াৰ লগত মানুহে চেলফি ল'ব নেকি বাৰু আপোনালোকে কওক? ইয়াক বাটত দেখিলে মানুহে দা কোঠা দাঙি ইয়াক আধা বাটৰ পৰা খেদিব। ঐ শুন না, এতিয়াতো মোক আপোন কৰিলে চবেই এৰি গ'ল তোৰ বুলি ভাবি। সেইখিনি সময়ত কাৰোবাক ভাল পাব লাগিছিল, আৰু সেইখিনি সময়ত যদি তই 1600 গোপীৰ লগত চেনি খাই থাক, আৰু চবেই তোক যেতিয়া পকৰত বাঁহ ভৰাই থৈ গুচি যায়, আৰু তই তেতিয়া কবি ঐ শুন না, এতিয়াতো মোক আপোন কৰিলে চবেই এৰি গ'ল তোৰ বুলি ভাবি। কেলা কোন আছ আৰু ইয়াক নেক্সট টাইম আপোন কৰি নল'বা, নহ'লে গাখীৰ খুৱাই সাপ পোহাৰ দৰে হ'ব। এইবোৰক এনেকৈ শিক্ষা দিব লাগে, তেতিয়াহে গম পাব সিহঁতক সময়ত ভাল পোৱাৰ মূল্য কিমান। এইবোৰক লাইফ টাইম বৰলা কৰি ৰাখিব লাগে। निकल लौड़े, पहली फुर्सत में निकल। জীৱনত এনে এজন মানুহ থকা খুবেই প্ৰয়োজন, যাক মনৰ কথা ক'বলৈ নহা শব্দৰ প্ৰয়োজন। সেইটো মেইন লাভ কৰোঁ, যিটোৱে আমাক শিকাইছে ভাল পোৱা কি। আমি আকাশৰ পৰাহে সৰি পৰিছোঁ, আমাৰ এইটো মাথা নহয় কোমোৰাহে নাই। নলীৰ পাইপ ভালদৰে চাফা হ'ল নাই তাৰে ঠিক নাই, সি আকৌ আমাক শিক্ষা দিব আহে ভাল পোৱা কি। ইয়াক মাকে জন্ম দিয়া নাছিল, ইয়াক বাপেকে জন্ম দিছিল, সেইটো কাৰণে সিয়ে আমাক শিকাব আহে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো যদি ভাল পালে চাই লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু লগতে
ছাবস্ক্ৰাইব বটনটো ক্লিক কৰি নটিফিকেশ্যনটো অল কৰি और अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए।